নমস্কাৰ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ'ৰ পৰা স্বাগতম জনাইছো মোৰ চেনেল দীপদিদি ব্লগছ এন্ট্ৰি হৈ গ'ল এন্ট্ৰি ভোগেশ্বৰ মন্দিৰত চকৰি তো গুড মৰ্নিং আৰু আজিৰ ভিডিঅ'টো ডাইৰেক্ট ভোগেশ্বৰ মন্দিৰত আহি কিনে কৰি আছো চ' এইফালে ভাইটিও হৈছে মোৰ লগত এই ভাইটিৰ গাড়ীখন ইয়াতে থৈ দিছোঁ মানে সিফালে থ'লে আপোনাৰ পইচা ভৰি কিনে থ'ব লাগে চ' ইয়াতে জংঘলৰ মাজত থৈ দিছোঁ ন' প্ৰব্লেম একদম কোনো ডিষ্টাৰ্ব নিদিয়ে বঢ়িয়াকৈ হেৰি থৈ দিছোঁ আৰু ভাইটি ইফালে ৰখি আছে তো চলো ভিতৰলৈকে যাওঁ না কি ভাইটি তো যো এই গেটৰ পৰা আহিম না একদম ফাৰ্ষ্টৰ পৰা আহি পৰা একদম লাষ্টক লৈ গুচি যাম না কি তই আকৌ কি কওঁ এই মোক বানবা দেখি আকৌ ক'ব নোৱাৰে আমাৰ যে অঞ্জন ভাই বহি কিনে চবৰে স্বাগত কৰি আছা নাকি পুৰা গেটৰ সন্মুখতে পুৰা আদৰণি জনাই আছা দেখো কিবা কো কি কম আৰু মই আৰু গাড়ী খান জহাই তহাই দি সোমাই দিয়ে ভাই কিনো কয় ভাই বহুত প্ৰব্লেম হৈছে নাকি বহুত প্ৰব্লেম ভাই দে আৰু ভালকে চলে নি আৰু বঢ়িয়াকে দে নহয় দাস আছে লগত এ বঢ়িয়া দাস বঢ়িয়া আছে বঢ়িয়া বঢ়িয়াকে চলে লৈ যা একদম আহি পালো পুৰা গেটৰ সন্মুখ আৰু পুৰা চক ভিৰ পুৰা একদম পুৰা লাহে লাহে পুৰা ভিৰ হৈ যাই আছে একদম বাপৰে বাপ মানুহ কিন্তু পাছক লৈ বহুত হ'ব ভাইটি গমছে না বহুত গাইছ প্ৰৱেশ কৰোঁ দিয়ক গেটৰ পৰা আৰু গেটখন বোলে আমাৰ ভিন্দই দিছে মই গম পোৱা নাছিলোঁ কালি আজি গম পালোঁ সঁচাকে ভাই আমাৰ কি নাম দিছে কিন্তু মই মানে গম পোৱা নাছিলোঁ কথাটো মই যোৱাকালি যিটো ভিডিঅ' বনালোঁ তাৰপিছত মানে ভিডিঅ' কলাক কেইটা শুঙাই দিছে তেতিয়াহে মই গম পালোঁ এনে ভাল লাগিছে ফিলিংটো ভাল লাগছে গেটখন না চাই লওক বাৰু আৰু পুৰা মানুহ পুৰা ইটাৰ পৰাই বহুত বেছি ভিৰ হৈছে মানে আৰু পাছক লৈ কিন্তু আছেই ভাই দে আৰু নাই কি কওঁ বহুত বঢ়িয়া বঢ়িয়া ৰেকৰ্ডিং হৈছিল না চাই আছিলোঁ মানে কি হৈছে গাইজ ইমান মানুহ ইমান জেগা ভলা হৈছে এইবাৰ মানে মই মানে কি ভিডিঅ' বনাওঁ কি নাবনাওঁ মানে মাথাটো মোৰ গৰম উঠি গৈছে মানে নষ্ট হৈ গৈছে তো প্ৰথমতে আমি মন্দিৰৰ ভিতৰৰ পৰা আহোঁ বঢ়িয়াকৈ অলপমান ধূপ চুপ জ্বলাই দি আহোঁ তাৰপিছত দেখি আছোঁ ৰ'ব অলপ পাতলা হ'লে ভাল আছিল কিন্তু ইমান মানুহ মোৰ মাথাটো পাগল হৈ গৈছে ৰুমাল এখন আৰু ধূপ দিব চব পেকেট তো ৰুমাল আৰু ধূপ লৈ ল'লোঁ ঠিক আছে মানুহ চাওক বাপৰে বাপ কি ভয়ংকৰ বে পাগলা কৰি দিব দেই চাওক ভিৰ চাওক একদম পুৰা একদম বাপৰে বাপ ভিতৰতো পুৰা ভিৰ একদম গাইছ মানে ইমান ভিৰ মানে ভালকৈ ভিডিঅ' কৰিব পৰা নাই মই ভাবি আছোঁ কি আজি এনে থুলমূলকৈ মানুহখিনি দেখাই দিম আৰু একদিন আহি সিদিনা আৰু আজি আৰু সিদিনাটো একে লগ কৰি দিম না ব্লগটো একে লগ কৰি দিম না কি তো চাওক আহি কাক লগ পালোঁ বঢ়িয়াকৈ কেনে হ'ব এই সৌৰভ হুছেইন পালোঁ অলপমান মানুহ চা মানুহ हाय दोस्तों हाय हाय कैसर बात তো গাইজ এতিয়া আৰু ভ্লগ নকৰোঁ মানে আতুৰ হৈ গৈছে বহুত আৰু মোৰ জোৰণখন এতিয়া আছে জোৰণত যাব লাগে আৰু ইমান মানুহ হৈছে মানে ভ্লগ কৰাৰ একদম মুড নাই মানে পাগলা কৰি দিছে মাথা চাথা এতিয়া বাদ দিয়ক আৰু যাওঁ ঘৰত যাওঁ গুড মৰ্ণিং আজি হৈছে মাঘৰ 3 তাৰিখ আৰু আজি যাব ওলাইছোঁ ভোগেশ্বৰ মন্দিৰ তো আগৰখিনি ক্লিপত আপোনালোকে গম পালে যে সিদিনা কেনেকুৱা হৈছিল মানে বহুত আত্ৰা আত্ৰি টাইপৰ হৈ গৈছিল আৰু মানে জোৰণখন বহুত সোনকালে মানে 2টা বজাতে যাই পাবৰ কাৰণে কৈছিল আৰু এনেকুৱা স্থলত মানে ভিডিঅ'টো বেছি বনৰ মুডে নহ'ল মানে তো জল্দি জল্দি যাব লাগে আৰু কামৰ প্ৰেছাৰত মানে ব্লগ বনাব নোৱাৰি আৰু তো সেইবাবে ভাবিলোঁ যে 3 তাৰিখে আৰামছে আহিম আৰু বনাম ভিডিঅ'টো তো আজি যাব ওলাইছোঁ 3 তাৰিখে তো বলক কি হয় কি আজি বিশেষ মানুহ নহ'ব চাগে মোৰ এটা আন্দাজ তথাপিও যাব ওলাইছোঁ গাইজ কিবা অলপ দেখাওঁ আপোনালোকক যি পাৰোঁ তো গাইজ ফাইনেলি মই ভোগেশ্বৰ মন্দিৰ আহি পালোঁ আৰু বঢ়িয়াকৈ আপোনালোকক দেখি আছোঁ ভিতৰত যাই কিনে কেনেকুৱা কি গোটেইখিনি দেখাইছোঁ বঢ়িয়াকৈ আজি বলক আৰু মোৰ লগত আছে পিংকু ভাই আছে আৰু সন্মুখত গেট কিন্তু মানুহ চাওকচোন সিদিনাৰ তুলনাত আজি অলপো মানুহেই নাই বুলি ক'লোঁ হয় না পিংকু কি কওঁ মানুহ জানো নাই না মানুহ উপায় নাই তথাপিও ভালে হ'ব মানুহ কম হ'লে ভালে হয় দেখি আছোঁ বঢ়িয়াকৈ মানুহ কম যেতিয়া বিশেষ কথা নাই মানে মানুহ বেছি হ'লে অলপ দেখাব প্ৰব্লেম হয় তো আজি পুৰা বিন্দাছ দেখাম মানুহ চানুহ নাই বঢ়িয়াকৈ দেখি আছোঁ বলক আৰু চাওক আহিকে প্ৰথমতে কি দেখিলোঁ চাওকচোন আনাৰস চাওক গাইছে আনাৰস কি দামে বাপা পুৰা দাম বেলেগ বেলেগ দাম নাকি বঢ়িয়া বঢ়িয়া যাত্ৰাতে আনাৰস বঢ়িয়া সিদিনা যদি মই কেমেৰাটো এনেকৈ ঘূৰে দিওঁ মানুহত ধৰি তাৰমানে একো দেখাই নাবি মানুহে চব পিপাৰ সেনেকৈ মানুহ আছিল কিন্তু আজি চাওক মানুহে নাই বুলি ক'লোঁ আৰু ইফালে বহুত বেছিভাগ দোকান মানে গেলে মানে গুচি গৈছে চব মানে আজি লাষ্ট না আজি চব দোকানবিলাক উঠে আজি নিবই চব শেষ হৈ যাব সিদিনা যিদিনা প্ৰথম দিনা মই ভিডিঅ'টো বনাইছিলোঁ এই বস্তুটো মিচিং আছিল তাতে সিদিনা মানে বনোৱা নাছিল আৰু তাৰে নেক্সট দিনা বনাইছে মানে এই বস্তু আই লাভ ভোগেশ্বৰ এইটো আজিকালি চব বেয়া থাকে বঢ়িয়া ভিতৰৰ পৰা আহোঁ একবাৰ যাবি না ভোগ দি আছে নেকি আজি লাষ্ট হয় না লাষ্টৰ দিনা ভোগ দিয়ে না বঢ়িয়া তো ভিতৰত আহি গ'লোঁ বঢ়িয়াকৈ আৰু ভিতৰত সিদিনাটো এইখিনি জেগাত পুৰা মানুহৰ বাপৰে বাপ ভিৰ মানে মানুহ থিয়া দিবা নোৱাৰি কিন্তু আজি চাওক আজি এটা মানুহে নাই অলপ আগলৈকে আছিল মানুহ কিন্তু এতিয়া ভোগ খাই চব গুচি গ'ল এই ভিতৰতে যাবা পিংকু
ভিতৰে যাবা এই ভিতৰে যাওঁ ৰ'ব গাইছ এনেকৈ গ'লেও ভোগ খাব পাৰি তাতে কিন্তু ভিতৰে যাওঁ আমি আপোনালোকক দেখাওঁ বঢ়িয়াকৈ তো চালো বঢ়িয়াকৈ ইয়াতে ৰুমাল চুমাল ইয়াতে দুইটা চুইটা পূৰা গাঁঠি থৈ দিছে তো কৃষ্ণ কৃষ্ণ চাওক ৰুমাল পূৰা গামোচা ৰুমাল অলপ চাটাৰ স্পীডটো অটো হৈ আছে কাৰণে লাইটবিলাক ধিপ ধাপ মাৰি থাকিব পাৰে দিয়ক চাই লওক বঢ়িয়াকৈ আৰু ইয়াতে বঢ়িয়াকৈ সেয়া কৰে চবে চাকি বন্তি জ্বলৈ আৰু এইখন চাওক এখন ডাঙৰ ছাতি আছে বঢ়িয়াকৈ ইয়াতে মাজেদি বঢ়িয়াকৈ একদম আৰু এতে চাওক এতে পূৰা একদম ৰুমাল দুইটা পূৰা গাঁঠি থৈ দিয়ে আৰু আগত আছে মেইন মন্দিৰটো মই দেখুৱাইছোৱে দিয়কচোন আগত বেলেগ ভিডিঅ'ত আৰু এনেকৈ গেলি ভোগ পাম না এনেকৈ গেলি গাইছ আমি ভোগ খাব পাম ভোগ ইফালে ভোগ বিতৰণ কৰি আছে ভোগ খাম এতিয়া ভোগ চলো গিলচ ক'ত গিলচ তো গিলচ ইফালে দি আছে ৰ ভোগ খাব লাগিব ভোগ গাইছ এতিয়া আমি ভোগ খাম দিয়া বঢ়িয়াকৈ দি দিছে আৰু অলপ বুজাই এটা গিলচতে হৈ যাব বঢ়িয়াকৈ দি দিলাক ভাই বঢ়িয়া খাওঁ দে বঢ়িয়া অ' বিংকুৱা কলক চাওক কলৈ চাওকচোন এক ভৰ্তি কৰি খাইছে অ' কি ভাই তই এনেকৈ ঘৰৰ মানুহটো হৈ এক ভৰ্তি কৰি খা ভাই আৰু ডাইৰেক্ট ভোগ খাই কিনে হেদি মানে এক্সিট মানে ওলে হা হেদি পূৰা ডাইৰেক্ট পাৰ্কখনত এণ্ট্ৰি হ'লে সি না পাৰ্কত এণ্ট্ৰি হৈ যায় আৰু পাৰ্কেদি আৰু চেণ্ডেল আনিব যাব লাগিল চেণ্ডেল তাতে থৈছোঁ এহেদে যাওঁ পাৰ্কেদি যাওঁ আৰু ইয়াতে গাইছ পাৰ্কত ধুনীয়া ধুনীয়া ছোৱালী আছে আৰু পাৰ্কৰ মাজে মাজে ভোগ খাই বঢ়িয়াকৈ গাড়ীটো চেণ্ডেল অনাৰ কাৰণে পাৰ্কখনত নাজাৰা আছিল মই সিদিনাৰ ভিডিঅ'টো এইগিলা লাভ চাপ দেখুৱাইছোঁ সিফালেও লাভ এটা আছে ধুনীয়াকৈ ডাঙৰ লাভটো এইগিলা দেখুৱাইছোৱে বাৰু বাকী আৰু কি নতুন বস্তু কি আছে আৰু এইটো আই লাভ ভোগেশ্বৰটো নতুন বস্তু আছিলে না সিদিনা দেখা নাছিলোঁ মই সিদিনা দেখা নাছিলোঁ আই লাভ ভোগেশ্বৰটো না আৰু কি দেনে সিদিনা নেটখোৱা বস্তু কি আছে আৰু কিবা বানাইছি না আৰু নতুনকৈ বানা নাই না আই লাভ ভোগেশ্বৰতে মই নেটখোৱা আছিল সেইটো নেটখোৱা আছিল গাইছ সেইটো আজি দেখাই দিলোঁ বঢ়িয়াকৈ আৰু ইফালে সেই দোকানৰ ফালে দেখা নাই কিন্তু দোকান ভাঙিলে মোটামুটি তথাপিও যাম এক পাক যাই দেখাই আছোঁ পিংকুৱে জোতা পিন্ধি ল'লাক ময়ো চেণ্ডেল পিন্ধি ল'লোঁ পিংকু ইফালেদি যাওঁ নেকি এনেকৈ ঘূৰি আহিম না কি ইফালেদি যাওঁ পিংকু আগতে যে এহেদি যি বল মাৰি যি গিলচ ফেলালে যি মুৰ্কি পাই হাঁহ পাই সেই খেলাটো ইবাৰ নাই নাকি কোনবাগে কিবাকে দিছে নেকি অঁ গেলে নাকি দেওঁ চালা গেলে সেইটো গাইছ মিষ্টেক হৈ গ'লে এহেদি বঢ়িয়াকৈ দিয়া আছিল আগতে এতিয়া সিবাকে দিছে কিন্তু উপায় নাই গেলে দেওঁ আৰু দে সেইটো চাইডত একো নাইছোঁ এহেদি হৈছিল সেই মুৰ্গী ফেলা হয় না বল মাৰা খেলা এহেদি হৈছিল না অঁ এহেদি হৈছিল কিন্তু ইটা গাইছ ইফালে একো নাই মানে চব উঠাই লৈ গৈছে ইয়াতে হোটেল চোটেল আছিল বোধ হয় চব উঠি গৈছে আৰু এনেকৈ আমি এটা ৰাউণ্ড মাৰি দিলোঁ নদী পাৰে পূৰা এক পাক ঘূৰি আহিলোঁ আৰু এইটো হৈছে মন্দিৰটো আৰু সেইখিনি জেগাত আমি এতিয়া ভোগ খাইছিলোঁ চাবৰ ভোগ দেখাই আছোঁ মই বঢ়িয়াকৈ এইখিনিত এতিয়াও ভোগ দি আছে সেইখিনি জেগাত ভোগ খাইছিলোঁ আৰু এক পাক পূৰা মাৰি দিলোঁ আৰু সেইটো নদী পাৰত দেখছে না মই যে চেল্ফি যোনটো দেখুৱাইছিলোঁ দেখাইছোঁ আজি আৰু তো এইটো চাওক চেল্ফি যোনটো সিদিনা ওচৰৰ পৰা দেখাইছোঁ আজি নাযাওঁ নেকি তাকে যাওঁ দেই চাওক ওচৰৰ পৰা দেখাইছোঁ বাৰী সেয়াৰ পৰা আহোঁ সিদিনা সেয়া নাজলোঁ সেইটো সেয়াও কিবা আছে সেয়া চেল্ফি যোনটোত আছে দেখি আছোঁ ৰ'ব আহি কিনে আগে সেয়াৰ পৰা দলংখনটো এতিয়া পাক্কা হৈ গ'ল না কিন্তু বাঁহৰ দলং হওঁতে কিবা এটা মজা আছিলে না বাঁহৰ দলঙত যাই কিবা এটা ভাল লাগে কিন্তু এতিয়া পাক্কা হয় কিমান এটা ফিল নাই না মানুহখিনি সেই নহয় না উপায় নাই বিশেষ ইফালে একো নাই এই শিৱ মন্দিৰটো আছে ইফালে আৰু দোকান চোকান অলপ আছে কমলা টেঙা চাইডতে ইফালে কমলা টেঙা আছে পূৰা ইফালে দোকান চোকান আছিল বাৰু ভাংলাকে এতিয়া এখন দুখন আছে কিন্তু বেছিভাগ ভাংলাকে দোকান ইয়াতে দোকান চোকান আছিল পূৰা ছাতি তাতিৰ দোকান আছিল চব উঠি গৈছে আৰু এইটো হৈছে পিপলা শিৱ মন্দিৰ এইটো চাইডত ধৰি অনলি এইটো আছে এইটো মন্দিৰ আৰু এইটো চাইডতো আহে আৰু কিন্তু ভিৰ ভাৰ থাকে আজি নাই আৰু আজি আৰু একো নাই পিংকুই বোলে চব খাই লওঁ দক গাইছ চপ এটা খাই লওঁ আৰু আলু চপ নাকি হা অঁ আলু চপ কণী খাবি নাই খাবি কণী ক'ত বইল কণী আছে চব কণী খাওঁ দে বইল কণী খাই দিওঁ দে বঢ়িয়া সেইটো চাইডৰ পৰা আহিলোঁ আৰু ইফালে চাওক আছে চেল্ফি জোন আৰু পূৰা চেল্ফি উঠি আছে ইয়াতে মানে হয় না সিদিনাটো দেখুৱাইছোৱে মই এইটো ভালকৈ চাই লওক বঢ়িয়া আৰু ইফালে চাওক পূৰা একদম মানুহ চানুহ নহয় ইয়াল মানে সভা ভাঙা পৰিস্থিতি না কি বঢ়িয়া এইফালে আমাৰ চাওঁচোন আচলিৰ কালাৰ এখন হৈছে চাইডৰ গেটখন মন্দিৰৰ এখন সোম গেটখন আৰু এখানে এহেদি ওলবও পাৰে না কিন্তু এহেদিহে যাব লাগিছিল এখন হৈছে মঞ্চখন হয় না মঞ্চৰ পৰা সেনেকৈ আমি দোকানেই চাই ভাল লাগিছিলে দোকানেই চাই আহিছোঁ অলপ কি ভাবি যা কম দামত আৰু ইফালে চাওক পূৰা দোকান চকান ভাঙি কিনে একদম টালি টপলা বান্ধি লৈছে হা তাই বা ভাই জোনে সোণা কিনি আছে কাৰ কাৰণে কিনছা তই কথা বয়া দে ইফালে চাওক পূৰা দোকান কিন্তু চব দোকান ভাঙি আছে চাওক এইফালেও ভাঙি আছে এই লুটি ঘুগনি ৰাখোঁ ভাঙা নাই কিয় আৰু বিক্ৰী হৈয়ে আছে নাকি হা দে আৰু এখন গাড়ী আনিছি চাওকচোন চাইলেঞ্চাৰ নাই ভাই ক'ত চাইলেঞ্চাৰ দেল চাওঁ চাইলেঞ্চাৰ দেল ক'ত এডাল নেকি এডাল চাইলেঞ্চাৰ আৰু ভাই লাষ্ট টাইমত পূৰা কম দামত কাপোৰ চলা জেকেট টেকেট পাই পূৰা কিনি আছে মহন্তকনে
কেনে আছো ভালে বঢ়িয়া এয়া দাড়ি চাৰি পুৰা বা বেলেগ দাড়ি ৰাখছে কেনে লাগিছে গাইছ বঢ়িয়া লাগিছে না দাড়ি ভোগেশ্বৰ এইবাৰ কেনে হৈছে বঢ়িয়া একদম মজা হৈছে মজা বঢ়িয়া দেই বাৰু বঢ়িয়া তো গাইছ এনেকৈ মই ভিডিঅ'টো শেষ কৰোঁ আৰু আমাৰ টিংকু ভাই ইয়াতে ফটোগ্ৰাফাৰ হৈ আছিল আৰু ইফালে পুৰা ভোগেশ্বৰৰ গোটেই মানে একদম মানে গ্ৰুপ ফটো উঠি গেলাক আৰু চব খতম আৰু ভোগেশ্বৰ মেলাও খতম মোৰ ভিডিঅ' খতম টাটা বাই বাই কলকাতা বম বাই